মই তো রকম কইছে মেডিকেলক নিবা নালগে তাকে চিন্তা কৰি আছো তাকে চিন্তা কৰি কি কৰো কি নকৰো মেডিকেলকে নমনা ডাক্তৰটোৱে মাতো একে কিবা এটা কৰা সোনকালতে এই মংলাক গেল নো মাতছো মংলাক মাত ও মংলা মংলা ও মংলা মংলা দাদা আপনি আছিল এই এটা কাম কৰ এই মুইটো লৈ আছো যা তাৰ বেমাৰ হৈ আছে যা কথা লৈ আহো আমার মুইটো তো চকুত পড়ছিল নাকি হ্যাঁ চাচোন চা পইখাত পৰবা পাৰে দে কি ভালটো মানুহে তুই আমাৰ মংলা দেখছা নেকি হা চকুত পৰা নাই দ মংলা মুইটো আনিব লাগে মালবিকা শুনাচোন মোবাইলটো লৈ আহাচোন এই ডাক্তৰটোক ফোন কৰিব লাগে সোনকালে না ডাক্তৰটোক এটা ফোন কৰো ৰ হেল্ল' এটা কাম কৰকচোন আপুনি আমার মানে কি মুইটোর অসুখ পেটর অসুখ আপনি যিমান পাৰে সিমান সোনকালে আহক হ'ব ঠিক আছে ৰাখিছো হা আহি আছে ৰবা আহি আছে ডাক্তৰ পাইছে বকচোন বক মুইটোৰ কি হল মুইটোৰ মানে কি ক'ব কালিৰ পৰা পেটৰ অসুখ ক'ত আছে মুইটো পাছফালে আছে চাই চাওঁ দেৰি নকৰো এইটোৱে আমাৰ মুইটো মানে সেই কালিৰ পৰা বৰ বিশ্বাস দি আছে পেটৰ অসুখ চাই আছো ৰ'ব অলপ আপনার এই মুইটো অপারেশন করবা লাগবে নহব হয় নহলে অপারেশন করবা লাগবে অপারেশন করলে ঠিক হবো এটু ঠিক আছে হলি এই করক অপারেশন কৰি দিয়ক ঠিক আছে দিয়ক টস আনছে আছে এটু আপনার এই হবো আধা ঘন্টা হয়ে যাব ঠিক আছে মুইটোর অপারেশনটো হল দেও হইছে না কোনটাই না হইছে না একদম ভালো হইছে কালিক লগিয়া মুই ধরি থাকবো বহুত ভালো হইছে ভালো হইছে টেনশন নাই দাদা আপনার ধন্যবাদ দিছি ও কি কই যাব চিন্তা করবা নাগে হেৰি মই উঠো যাব নেকি যাও দে কি সাহা যাব দিও চা না হং যাও তুমি কি মানুহ হা চা কৰি লৈ আহিব লাগে মানুহ খুদে নেকি হেনেকে চা খালে নহয় মই মানে এই অলপ বইব বুলি ভাবছিলো হ'ব চা খোৱা নাপাব নাপাওঁ কিবা অসুবিধা হ'লে মাতব আৰু হা হ'ব ভকত দাদা বহুত টেনশন দে আজি কিহৰ টেনশন হে এই নকবি দে দাদা কালি মুইটো কিবা অসুখ হৈছিল পেটৰ অসুখ মানে অপাৰেশ্যন কৰি দিলে ডাক্তৰে ক'ত ডাক্তৰ এই নগাঁৱতে ৰ মানে কথাটো হ'ল কি জানা ৰাতি চাওঁ যে কিবা হাগলি বাহাৰ হ'ল
হাগলি পোহৰ অলপ টাকা টেনশ্যন লৈ আছো ডাক্তাৰ ফোন কৰি আছো ডাইনামা ফিট কৰিছে নেকি টাকা তই মালবিকা এটা কাম কৰা চেয়াৰখন লৈ আছো যথা আছে যথা আহিলি কিয় বা আজি আৰু ঘৰত মই কিমান সময় বহি থাকিম মানে একবাৰ ৭ তাৰিখ পৰাই আহোঁ ভালে আছা দে আনা হা বসো থাকো বহক জেঠাই ইয়াতে বহিলে হ'লে মই যামেই যাবি থাকো চাহ কৰা অলপ নাই তোমাৰ বয়স সুধ তুমি মানুহ টিভি হ'ব কিমান চাবি সব মানে বাংলাদেশৰ পৰা আমাৰ ইয়াতে জমা কৰি দিছে হয় দে আনব বুলি শুনি আছো তো সুধা বোলে বাংলাদেশী আনব ক'ত বা ৰাখো ইমাখা আনি তাকেইতো হা আমাৰ নিজৰে থাকবা জাগা নহয় অসমত নাই নাই আৰু এটা কথা শুনছা না কিনো ইবাৰ বোলে ব্ৰহ্মপুত্ৰটো মাৰিও বাংলাদেশী আনবই মুঠতে কি থকা জেগা তাক দিব ব্ৰহ্মপুত্ৰৰ পানী কোনফালে যাব আৰু পানী চানী নাই এই গুৱাহাটীৰ পাহাৰগিলা কাটি চব ভৰ্তি বান কৰি হ'ল ব্ৰহ্মপুত্ৰ গম পাইছা হওক দে আজি কৰে চৰকাৰে কৰক দে ভাল দেখা নাকি তাতে আমাৰ মাত পাতব লগা নেকি চৰকাৰৰ ভালে আমাৰ ভাল ডাক্তৰটো এটা ফোন কৰোঁ তাৰমানে নহ'লে বা দিগদাৰ হ'ব না ৰাতিলৈকে হাকবা পৰা নাইতো খালি পোহৰহে ওলাই আছে মালবিকা এই মোবাইলটো লৈ আহচোন তাক ফোন কৰোঁ দে নাকি কৰিছ ভাল দে না অংকা हेलो চাম ন চাম এটা ডাঙৰ হুকুম আছে মানে কি আপনি যে কালি অপাৰেশ্যন কৰি গেল মুইটো ৰাতি চাওঁ যে দেখো ৰাতি চাওঁ যে মানে কি হ'ল ৰাতি হাগলি দেখো পোহৰ লৈ কিয় কি সোনকালকে আহক আধা ঘণ্টাৰ ভিতৰত আপুনি আহি যাব লাগিব অসুবিধা হ'ব না আহি যাওক কি হ'ল কওকচোন বহক আপুনি বহকচোন দিয়ক কথা আমি হ'ব ডাক্তৰ বাবু অপাৰেশ্যন আপুনি কৰিছিল ময়ে কৰিছিলোঁ মুড়িটোৰ যে পোহৰ আহে ময়ো চাইলোঁ কিবা লেবুডাল দাঙি দিলে পোহৰ আহে কাৰণটো কি মাই গড কালি অপাৰেশ্যন কৰোঁতে টচটো ভিতৰে এৰি দিলোঁ মই পাহৰি গ'লোঁ টচটো আনবা সেইকাৰণে হাগলি পোহৰলৈ নমস্কাৰ আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ লগতে টিলিঙাটো বজাই দিব